বেবি কি কৰিছ ক তই বাৰু কেলৈ যাবগৈ লাগে কচোন তই ডিব্ৰুগড়তে থকা হ'লেও হয় নহয় মই তোক এটলিষ্ট লগ কৰি থাকিব পাৰিলোঁ হ'লে না কি যাব নোৱাৰি মই ঘৰত থাকিলে বুলি কি যাব নোৱাৰিম নেকি বাছত গ'লেই হৈ গৈছিলে এঘণ্টাহে লাগে মাত্ৰ ইমান দূৰত আছগৈ এতিয়া লগ কৰিব যাবও নোৱাৰোঁ তই আহিবি কেতিয়াবা আমাৰ ইয়ালৈ এই ৰ চাওঁ কি কৰোঁ ঠিক নাই নাজানো কি কৰোঁ বিচাৰি আছোঁ চাকৰিও পোৱা চোৱা নাই নপঢ়ো দেই পঢ়া কথা তই মোক নকবি আৰু দৰকাৰ নাই পঢ়ি মোৰ আমনি লাগিলে 3 বছৰ কলেজ আইঅ 12 বছৰ স্কুল ধেমালি নি পঢ়িছোঁ নেকি মই তই কি এনেকৈয়ে থাকিম বুলি ভাবিছ নেকি তোৰচোন মাৰ্কছবোৰ ভাল কেলে পঢ়িব মন নাই ন তোৰ তইহে জানিবি দেই কি ডিচিশ্যন লৈ থাক অলপ ভাবি চিন্তি ল'বি ডিচিশ্যনবোৰ এনে সময় নষ্ট নকৰিবি গম পাইছ এই ৰ বৰ লেকচাৰ মাৰিবি কিবা এটা কৰিম আৰু ঐ ৰাহুলৰ খবৰ কি ক'ত আছে এতিয়া তেনে বেছি লগ চগ নাপাওঁ তই চাগে বৰ খাতনাক বস্তু আছ দেই একদম বৰ ধুনীয়াকৈ পতাই ল'ব পাৰিলি তাক হ'ব দে পতালি আৰু ন বিয়া চিয়া পাত সোনকালে শুন না তহঁতৰ বিয়া হ'লে কিন্তু মই নোৱাৰিম ক দেই বৰ দুখ লাগিব মোৰ বিয়া খাবলৈ মই বৰ ভাল পাইছিলোঁ নহয় ৰাহুলক তেনেকৈ নকবি আকৌ ভাল পোৱা হৈ গ'ল ন গমেই নাপালোঁ সিও মোক ভাল পাওঁ বুলি ক'লে ময়ো বাৰু অলপ লাইক কৰিছিলোঁৱেই ভাল পাওঁ বুলি কোৱাৰ কাৰণে ভাল পাই গ'লোঁ ন কেলে মোক তেনেকৈ কৈছ নকবি আকৌ তেনেকৈ বেয়া লাগে ন তোৰ বেয়া লাগিবলৈ কি হ'ল বেয়া মোৰহে লাগিছে এনেই আশা কৰি থাকিলোঁ ভাল পাই বুলি ভাবিলোঁ ঐ তই যে চাকৰি তাকৰি পাই গৰম হৈ মোক যে একো দিয়া নাই ময়ো কিন্তু চাকৰি পালে তোক একো দি দিওঁ আকৌ চিকটি দিবি মোক এবাৰ অৰ্ডাৰ দি দিবি মোৰ এড্ৰেছটো দি দিম তই দি পঠিয়াবি ইমান চিকটি কথা নকবি দেই মোৰ যি মন যায় তাকে দিব লাগিব তই মই যি খোজোঁ তাকে দিব লাগিব এনেই তোৰ যদি কথা শুনিম নেকি মই তোৰ প্ৰব্লেমটো চল্ভ কৰি থাকিব লাগিব মই ঐ ৰ ৰাহুলে ফোন কৰি আছে পাছত কথা পাতিম দেই তোৰ লগত ৰাহুলে ফোন কৰিছে থৈ এতিয়া তহঁতৰ লগত কথা পাতিবলৈ বেয়া দেই হ'ব দে ৰাখিছোঁ তেন্তে থ দেখিলে নহয় বয়ফ্ৰেণ্ডে ফোন কৰিছে ৰাখোঁ এতিয়া হ'ব সিহঁতৰে দিন আৰু ইমান দুখ কৰিবলগীয়া একো নাই একো ভাল নহয় এতিয়াহে অলপ দেৰি ভাল আছে তাৰপিছত অলপ দেৰি পিছত আকৌ ফোন কৰিব পিংকি জানো ৰাহুলে মোক এনেকৈ কৰিলে ইহঁত দুটাৰ কাজিয়া কেতিয়াবা আপোনালোকে দেখিলে পাগল হৈ যাব এনেকুৱা বেয়া কাজিয়া কৰেও মই কেতিয়াবা শুনি থাকোঁ নহয় কনফাৰেঞ্চত দুটা ইমান ইটোৱে সিটোক কেনেকুৱা গালি দিব ইচ ৰাম বয়ফ্ৰেণ্ড হ'ল বুলি কিবা গাৰ্লফ্ৰেণ্ডক ইমান সন্দেহ কৰিব লাগে জানো কওক আৰু এটা কথা কি জানে ৰাহুলে বেবীক কি কয় আৰ লগত কথা নাপাতিবি তাৰ লগত কথা নাপাতিবি আমুকি লগত নাপাতিবি তামুকি লগত কথা নাপাতিবি কিমান যে ৰেষ্ট্ৰিকশ্যন আৰুতো এই ছ'চিয়েল মিডিয়া নিদিয়ে ইউজ কৰিব বেবী বুলিহে ভাল পাই আছে মই হোৱা হ'লে কেতিয়াবাই এৰি দিলোঁ হ'লে ইমান ৰেষ্ট্ৰিকশ্যনত কি মানুহে ভাল পায় নেকি ভাল পোৱা এনেকৈ নহয় দেই দুটাই ভাল পায়ে মনৰ মিলন হৈছে কাৰণেহে মই কৈ নিদিওঁ আৰু সেইটো কাৰণে মই দুটাক আৰু প্ৰব্লেমবোৰ ছল্ভ কৰাই থৈ দিওঁ আৰু হ'ব দে একো নহয় দে কৈ কিন্তু মনৰ পৰা খং উঠে কেতিয়াবা তথাপিতো নকওঁ কাৰণ ভাল পাইছে যেতিয়া পাওক আৰু ন ঐ কাৰ লগত ইমান ৱেইটিং কাৰ লগত মই পিংকিৰ লগত কথা পাতি আছিলোঁ তই কি সদায় পিংকিৰ লগতে কথা পাতোঁ বুলি কওঁ যে কাৰ লগত কথা পাত কোনোবা মতাৰ লগত কথা পাতিবি তাৰপিছত পিংকিক বদনাম দিবি চব জানো তোৰ কথা মই কেইদিনমানৰ পৰা তোক চাই আছোঁ মই অথনি দিনতো শুনিছোঁ নহয় অকল মতা মানুহবোৰৰ মাতেই শুনি আছোঁ তোক মই সঁচাকৈ বহুত খং উঠিছে তই জানইচোন অফিচত মাইকী মানুহ নায়েই ছাৰহঁতৰ লগতে কথা পাতোঁ তই কেলে ইমান ডাঙৰ মানুহবোৰৰ লগত সন্দেহ কৰিছ নকৰিবি আকৌ ঠিক আছে ময়ো তেন্তে ছোৱালীৰ লগত কথা পাতিম কি কৰিবি তেতিয়া তই ক তই যদি মতা মানুহবোৰৰ লগত কথা পাত মই ছোৱালীৰ লগত কথা পাতিম দেখিম তেতিয়া তোৰ কেনেকুৱা লাগে তেনেকৈ কেলে কৰিছ নকবি আকৌ তোৰ লগৰ ল'ৰা দিয়ে আছে ন মোক কোনো নাই ইয়াতে লগৰ ছোৱালী তই বুজি চাইচোন ফোন ৰাখ The person you have called is speaking to someone else. You can wait or call again later. आपने जिस व्यक्ति को कॉल किया है वह अन्य कॉल पर व्यस्त है कृपया प्रतीक्षा करें या
Can't be asking. কিয় তেনেকুৱা কৰেনো ই বহুত বেয়া হয় এজনীচোন আকৌ ফোন কৰিলে কি হ'ল বা ঐ কি হ'ল আকৌ ফোন কৰিলি যে ফোন কৰিছে বুলি কৈছিলিচোন বয়ফ্ৰেণ্ডে আকৌ কি হ'ল পিংকি তই ৰাহুলক ফোন কৰি কৈ দে না যে মই তোৰ লগতে কথা পাতি আছিলো বুলি সি চানা আকৌ সন্দেহ কৰি সি আকৌ কাৰোবাৰ লগত কথা পাতি আছে সি জানো কাৰোবাৰ লগত কথা পাতি আছে এতিয়া ৱেইটিং ফোনটো দৰকাৰ নাই মোক ক'বলৈ তহঁতে ভাল পাওঁতে মোক কৈছিলি নেকি এতিয়া কিবা এটা হ'ব চিধা মোক কবি দৰকাৰ নাই মোক ক'বলৈ যা নকওঁ যা পিংকি কৈ দে না সি কাৰোবাৰ লগত কথা পাতি আছে জানো মোৰ বহুত দুখ লাগিছে দুখ লাগিছে ৰ কৈছো ৰ তোৰ বৰ মতাটো ৰ ইমান তেলিয়াই থাকিব লাগে নে নকৰিলে নাই কাটি পিনি থৈ দে শুই থাকিব নোৱাৰ ৰ ফোন কৰিম তালৈ তই ইমান চিন্তা কৰিব নালাগে হয় পাই ইমান তেলিয়াই থাকিব লাগে নে বৰ সিহঁতে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হ'ল আৰু ইমান তেলিয়াই থাকিবলৈ পাতিলে পাতিব দিব লাগে আকৌ কাৰোবাৰ লগত কথা কি ইমান চিন্তা কৰি থাকিব লগা আছে ৰ কৈ দিওঁ তথাপিতো এনেই কান্দা কাটাখন কৰি থকাতকৈ You have called. It's speaking to someone else. You can wait or call again later. হেল্ল' কাৰ লগত কথা পাতি আছিলি তোৰ গাৰ্লফ্ৰেণ্ডে যে কন্দা কটা কৰি শেষ গোটেইজনী কি মই কি তাইৰ লগত কথা পাতিব নোৱাৰো নেকি তই যে ইমান সন্দেহ কৰি থাক কাৰ লগত কথা পাতিছিলি এতিয়া তই এই 198ত ফোন কৰি থৈছিলোঁ জ্বলাইছিলোঁ আকৌ তাইক অলপ কিনো কৈ চাইছিলোঁ এই টকৰা 198লৈ ফোন কৰাতকৈ মোলৈ কৰা হ'লেও হয়চোন দুটাই কথা পাতিব পাৰিলোঁ হ'লে অলপ এনেইতো কথাই নাপাত মোৰ লগত অকল বেবীকেই থাক তই বেবীজনীহে তোৰ আৰু কলেজত বেবী কৰি একদম বেবী বনাই দিলি হ'ব তেন্তে আজিৰ পৰা কাজিয়া কৰিলে চিধা তোলৈ ফোন কৰিম আজি পাতে নে মোলৈ ফোন কৰিবি গম পালি আৰু শুন বেবীয়ে মোৰ লগতে কথা পাতিছিলে এনেই সন্দেহ কৰি নাথাকিবি তোকহে মোৰ কেতিয়াবা ডাউট হৈ যায় চেনিৰাম এতিয়া মোৰ ফোন কাট তোৰ মানুহজনীলৈ ফোন কৰি ল ইহঁতৰে আৰু দিন কাজিয়া কৰিব ভাল পাব নাটকবোৰ কৰি থাকিব অকল সন্দেহ কৰা কৰি সেইকাৰণে ছিংগলবোৰে শুনক আমাৰে জীৱন গম পালে একো টেনশ্যন নাই বিন্দাছ থাকিব পাৰোঁ ছিংগল বহুত ভাল হয়